হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই অফিচলৈ যাবলৈ ওলাইছোঁ। আৰু আমাৰ অফিচটো হৈছে বেহৰবাৰী গণেশ মাৰ্কেটত আৰু মই অফিচ পাই গ'লোঁ আৰু আমাৰ অফিচটো আছিলে ফ্লাছপুৰত আৰু মই ওপৰলৈ উঠি গৈ আছোঁ। এইটোৱে হয় আমাৰ অফিচ। অফিচত সোমাই দেখিলোঁ অফিচত বহি আছে মানস আৰু মনীষা। তাইৰ হাঁহিটো চাওকচোন, সঁচাকৈ মৰম লগা। কিন্তু মানস আৰু মনীষাৰ আচলতে আমাৰ অফিচত আজি ইণ্টাৰভিউ আছিলে আৰু ইনভাইট কৰিছিলে, সেইবাবে আহিছে। কোনে কাটিব? মনো যায় কাটিবা নাজানো কেতিয়াবা যদি পৰহি হয় পৰহি মই ফচি যাম, যদি কালি আমাৰ টাই ফাঁচি যাব। কেমেৰাটো কেতিয়া আনিলে আমাৰ? এইটো কেমেৰা চোন বাহিৰত যায়। আমি যেতিয়া নিউজ পঢ়ি থাকোঁতে লাইভ গৈ থাকোঁ তেতিয়া এটা কেমেৰাৰে হৈ যায়, কিন্তু টক শ্ব' বা ইণ্টাৰভিউ হ'লে 2-3টা কেমেৰাৰ প্ৰয়োজন হয় আৰু সেইবাবে সিহঁতে কেমেৰা ফিটিং কৰি আছে মনোজ আৰু অমৰে। ইমান আছে বুলি দেখা নাই নেকি? কি ওপৰলৈ উঠাব বিচাৰিছে নেকি? এইকেইটা খুলিব লাগিব আকৌ। এলেটো কাম নাই ন মোৰটি? লাইটটো কাম নাই ন এইটো? কোনটো? এইটো? কাম নাই, হতে দিম। মেটালটো লাগা দেই। কাম নাই। এইটো নাখায় মোৰটি বে এইটো। নিমিলে বস্তুটো। নিমিলে? নিমিলেচোন। ফাইনেলি কেমেৰা ফিটিং কৰা হৈ গ'ল আমাৰ। তাৰ পাছতে আহিল মানস আৰু মনীষা ষ্টুডিঅ'ৰ ভিতৰলৈ সোমাই আহিলে আৰু তাৰপিছত এতিয়া কেমেৰা মিলাব লগা আছে। কেমেৰা কোনটো এংগলৰ পৰা কেনেকৈ ল'ব, চ' এইবিলাক মিলাই আছে। একদম নাই মেহেন্দি কালাৰ হৈ গ'ল নেকি? এইটো হয় ন? কালাৰটো চেঞ্জ হ'ল অলপ। মেহেন্দি কালাৰ। এইখিনিতে কওঁ যে মানস আৰু মনীষাই নতুন আইটেম লৈ আহিছে আৰু কি আইটেম সেইটো জানিবলৈ হ'লে আপোনালোকে চাব লাগিব 24 লাইভৰ সেই সম্পূৰ্ণ ইণ্টাৰভিউ। এইখিনিতে ক'ব লাগিব যে অকল মনীষাই নহয়, মানসো দেখিবলৈ ধুনীয়া। আপোনালোকে ভালদৰে চাই লওক। সকলোবোৰ ৰেডি হৈ গ'ল আৰু এতিয়া ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু দুইজনকে দেখাত লাগিছে যে অকণমান নাৰ্ভাছ হৈছে দুইজনে, কাৰণ আমি বহুত মানুহ আছিলোঁ ভিতৰত আৰু ইণ্টাৰভিউ ষ্টাৰ্ট হ'বৰ হ'ল আৰু সেইবাবে আমি ওলাই আহিলোঁ, যিহেতু বহুত বেছি থাকিলে মানুহ অসুবিধা হয় অকণমান। মানস আৰু মনীষা ইণ্টাৰভিউ দি যোৱাৰ পাছত আমি আহিলোঁ ষ্টুডিঅ'ৰ ভিতৰত আৰু এয়া সুৰভিয়ে ৰীল বনাবলৈ লৈছে। ইউটিউব বনাই আছে নি? মোৰ নহয়। তুমি কালি মোৰ নিউজটো কিমান গ'ল? ভাল হৈছে নাই? মোৰ নিউজটো চাইছিলা? আৰু তাৰ পাছতে ডিউটি খতম কৰি আমি আহিলোঁ ঘৰলৈ, অৰ্থাৎ ৰুমলৈ। আজিলৈ ইমানে। বাই বাই আৰু আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি।